ফলাফল আপোনালোকে চাব পাৰিব প্ৰথমৰ পৰা আমি জাননীখন দেখুৱাইছোঁ জাননীখন LMCS কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু টাইমেটৰ দৰ্শকসকলক জাননীখন আমি দেখুৱাইছোঁ য'ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে এই পৰীক্ষাৰ ফলাফল 13/9/2022 অৰ্থাৎ আজিৰ দিনটোত অফিচিয়েল ৱেবছাইট যোগে এই ফলাফল প্ৰকাশ পাব বুলি লিখা হৈছে জাননীখন আমি ইতিমধ্যে দেখুৱাইছোঁ য'ত স্পষ্টভাৱে উল্লেখ কৰা আছে যে 13/5/2020 এডভাৰটাইজ কৰা হৈছিল আৰু তাৰপিছতে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু 13/9/2022 অৰ্থাৎ আজিৰ দিনটোত অফিচিয়েল ৱেবছাইট লখিমপুৰ মেডিকেল কলেজ হাস্পতাল নৰ্থ লখিমপুৰ www.lmcsassam.org ইয়াৰ জৰিয়তে আপোনালোকে ফলাফল চাব পাৰিব আৰু ভাইভা স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন shall be held on 18/9/2022 বুলি উল্লেখ কৰা হৈছে অৰ্থাৎ 2022 বৰ্ষৰ এই ছেপ্টেম্বৰ মাহৰ 18 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আমি সেয়া ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অফিচ অফ দ্য ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰাত থকা মেডিকেল এডুকেশ্যন ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যি কাৰ্যালয় আছে তাত পুৱা 10 বজাৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যিসকলৰ ফলাফল আজি ঘোষণা কৰা হ'ব তেওঁলোকে 18 তাৰিখে অহা 18 ছেপ্টেম্বৰৰ দিনটোতেই তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব লাগিব সেই তথ্য ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু LMCS Assam যিটো ৱেবছাইট আছে সেই ৱেবছাইটৰ জৰিয়তে আপুনি চাব পাৰিব পৰীক্ষাৰ ফলাফল